গতিকে যিদিনাখনৰ পৰা আমাৰ চৰকাৰ আহিলে আপুনি চিন্তা কৰক, মুখ্যমন্ত্ৰীক বাদ দিয়ক, স্বাস্থ্যমন্ত্ৰীও যোৱাকালি ৰাতি 1:30 বজাত নগাঁও চিভিল হস্পিটালত বহি আছে যে ট্ৰিটমেণ্ট হ'ব লাগে। আজি প্ৰত্যেকে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ পজিটিভিটি ৰেট অলৰেডি আমি 5%লৈকে নমাই আনিছোঁ আৰু মই বিশ্বাস কৰোঁ যে কোভিড নিয়ন্ত্ৰণত অসমৰ নম্বৰ আগতো প্ৰথম আছিলে, এতিয়াও তাতে থাকিব। আজি কৈছে ইণ্ডাষ্ট্ৰীত একো হোৱা নাই। আপোনালোকে চিন্তা কৰক যে যেতিয়া ইয়াতে বিতৰ্ক হ'ব আমি ডাটা দিম, আজি মই ইমান দূৰলৈকে যাব খোজা নাই। অসমত ৰেমডিচিভিৰ ইনজেকশ্যন প্ৰস্তুত হৈ আছিল, অসমৰ ইণ্ডাষ্ট্ৰীয়ে বাহিৰলৈকে ৰেমডিচিভিৰ পঠাই আছে 80,000 কৰি প্ৰত্যেক সপ্তাহত। মই যিদিনাখন গম পালোঁ, মই ড্ৰাগছ কণ্ট্ৰলাৰক মাতি আনি ক'লোঁ আমি বিচাৰি ফুৰিছোঁ ৰেমডিচিভিৰ, আপুনি বাহিৰত পঠাই আছে, মোক কিয় খবৰ দিয়া নাই? মই লগে লগে গৈ পলাশবাৰী পালোগৈ। আজি অসমে অক্সিজেন যোগান ধৰিছে, অসমে ৰেমডিচিভিৰ যোগান ধৰিছে। অসম এসময়ত ৰাষ্ট্ৰৰ ওচৰত হাত পাতিছিলে, আজি অসমে ৰাষ্ট্ৰক বৰঙণি যোগাইছে, ৰাষ্ট্ৰক আজি অসমে কণ্ট্ৰিবিউশ্যন কৰিছে। এয়া হৈছে নতুন অসমৰ উদাহৰণ, এয়া হৈছে নতুন অসম, যিখন অসমক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি কিছুমান নতুন কাম কৰিব লাগিব। আজি এজনে কৈছে যে যি কথা ক'ব নোৱাৰে সেই কথা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰয়োজন নাই। অধ্যক্ষ মহোদয়, 1 লাখ ল'ৰাক মই গণি গণি চাকৰি দিম আৰু সেইদিনাখন 1 লাখ ল'ৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনত বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি গণি দিম। এটা গন্তিও গণ্ডগোল নহয়, কৰবাত এজন বেছি হ'ব পাৰে, কম নহয়। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছোতো কৰিম, লাগিলে আমি দৰমহা নলওঁ, কৰিবই লাগিব। কাৰণ অসমৰ সহজ সৰল জনজীৱনক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব।